মই কংকনাই মোৰ চেনেল কংকনাছ ৰেচিপি এণ্ড লাইফষ্টাইললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ মোৱা মাছৰ এটা খুব ধুনীয়া টেষ্টি হেল্থি ৰেচিপি। তেনেহ'লে বলক চাওঁ এই ৰেচিপিটো কেনেকৈ মই বনাইছোঁ। ইয়াৰ কাৰণে মই লৈছোঁ 300 গ্ৰাম মোৱা মাছ। এই মাছখিনি মই চাফা কৰি ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া মই এই মাছখিনিত নিমখ হালধি সানি ল'ম। এয়া মই নিমখ হালধি এনেকৈ মাছখিনিত সানি লৈছোঁ। এতিয়া 10 মিনিট সময় মই এনেকৈ ৰাখি থৈ মাছখিনি ধুনীয়াকৈ তেলত ফ্ৰাই কৰি ল'ম। এয়া মোৰ মাছ ফ্ৰাই হৈ গৈছে। যিহেতু মাছ ফ্ৰাই সকলোৱে জানেই কৰিবলৈ, গতিকে মই এইখিনি দেখুওৱা নাই। এতিয়া মই লৈছোঁ 4 চামুচেৰে 4 চামুচ চাউলৰ গুড়ি অৰ্থাৎ পিঠাগুড়ি আৰু এটা মই নেমু লৈছোঁ। এতিয়া মই নেমুটোৰ ৰসখিনি উলিয়াই ল'ম। এয়া মই এনেকৈ নেমুটোৰ ৰসখিনি বাতিটোত উলিয়াই ল'লোঁ। আপোনালোকে নেমু যদি ৰস কম আছে নেমু বেছিকৈও ল'ব পাৰে। এতিয়া মই এই পিঠাগুড়িখিনিত 1 কাপ জোখাৰে পানী ঢালি ধুনীয়াকৈ চামুচেৰে পিঠাগুড়ি আৰু পানীখিনি মিলাই ল'ম। এয়া এনেকৈ মিলাই ল'লোঁ। এতিয়া মোৰ কেৰাহীত যিহেতু মাছ ভাজা তেল অকণমান আছিলে, সেই তেলখিনিকে অকণমান আকৌ মই গৰমাই লৈছোঁ। এই তৰকাৰীখন বনাবলৈ আমাক বেছি তেলৰ প্ৰয়োজন নহয়। তেলখিনি গৰম হোৱাত মই ইয়াতে পাঁচফোৰণ কেইটামান দি দিছোঁ। পাঁচফোৰণকেইটা ফুটি উঠাত মই ইয়াতে দিম অকণমান জলকীয়া গুড়ি। এয়া মই নিজে ঘৰতে বনোৱা হয়, গতিকে মই আধা চামুচ জলকীয়া গুড়া ইয়াতে দি দিছোঁ এনেকৈ। আৰু এতিয়া মই ইয়াতে ঢালি দিম নেমুৰ ৰসখিনি। নেমুৰ ৰসখিনি ঢালাৰ পিছতে মই ইয়াতে দি দিম যিখিনি মই পিঠাগুড়ি আৰু পানী মিলাই থৈছিলোঁ, সেই মিশ্ৰণটো মই ইয়াতে ঢালি দিম। এয়া মই এইখিনি এনেকৈ ঢালি দিছোঁ। আৰু এতিয়া মই এইখিনি গেছৰ জুইটো কমাই পেলাই ঢাকোনেৰে ঢাকি অলপ সময় সিজাই ল'ম। এতিয়া মই ঢাকোনখন দাঙি দিছোঁ। এয়া এইখিনি উতলিবলৈ আৰম্ভ কৰিছে। এতিয়া মই ইয়াতে নিমখ দিছোঁ। নিজৰ জোখমতে নিমখখিনি দি ল'ব। আৰু মই হালধি দি ল'ম ইয়াতে। এইখিনি হালধি মই এনেকৈ ইয়াতে দি লৈছোঁ। এতিয়া মই ইয়াতে দিম 2টা কেঁচা জলকীয়া। কেঁচা জলকীয়া 2টা মই ফালি পেলাই ইয়াতে দি দিম। টেঙা তৰকাৰীখনত কেঁচা জলকীয়া দিলে বৰ ধুনীয়া সোৱাদ হয়। গোটেইখিনি লৰাই পেলাই এইখিনি মই আকৌ অকণমান সময় সিজাই ল'ম। গেছৰ জুইটো কমাই ল'ব আৰু ঢাকোনেৰে এইখিনি ঢাকি দিব। এতিয়া এইখিনি চাওকচোন ধুনীয়াকৈ সিজি গৈছে আৰু এইখিনি ডাঠ হৈও গৈছে। এতিয়া মই ভাজা মাছখিনি ইয়াতে ঢালি দিম। এয়া মাছ মই দি দিলোঁ ইয়াতে। এতিয়া এইখিনি বেছি সময় সিজাব নালাগে, হৈয়ে গৈছে প্ৰায়। অকণমান সময় এইখিনি জুইত বহাই পেলাই মই গেছটো নুমুৱাই দিম আৰু অকণমান ঠাণ্ডা হ'বলৈ ৰাখি দিম। এয়া মোৰ মোৱা মাছৰ টেঙা তৰকাৰী ৰেডি হৈ গ'ল। খাবলৈ যে খুবেই সোৱাদ হৈছিলে। বিশেষকৈ এনেকুৱা গৰমত আপোনালোকে এইখন তৰকাৰী বনাই খাব আৰু কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। আপোনালোকে বেলেগ ধৰণৰ সৰু সুৰা মাছো ইয়াতে ব্যৱহাৰ কৰিব পাৰে। মই বাৰু ইয়াতে মোৱা মাছেই ব্যৱহাৰ কৰিছোঁ। লগতে মোৰ ভিডিঅ'সমূহ চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বাটনটো দবাবলৈ নাপাহৰিব, যাতে মই এনেকুৱা ধৰণৰ ৰেচিপি ভিডিঅ'সমূহ আপোনালোকে আগলৈও পাই থাকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত